নমস্কাৰ, হেল্ল' গাইজ, দ্য ফাৰ্মাৰ গাই হিয়াৰ। আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম। बहुत दिनों पिछत तो भाई लोग एक और नया वीडियो पे सब लोग का स्वागत है। बहुत दिन के बाद आया तो आज दिखाएंगे आप लोग को आलू का खेती। आलू का खेती कैसे प्रोसेस करते हैं, कैसे वो करते हैं। तो आज ही देखा আপোনালোকক আলুৰ খেতি। তো এতিয়া বৰ্তমান দেখিছে পানীখিনি নীলা হৈ আছে। তো ইউজ কৰিছোঁ এইটো ফাংগিচাইড। আলুখিনি যেতিয়া গুদামৰ পৰা পিক আপ কৰিছিলোঁ, যেতিয়া প্ৰথম আলুখিনি গুদামৰ পৰা পিক আপ কৰা হৈছিলে, গুদামত য'ত ষ্টক কৰি থোৱা হয় তাতে খুব লেতেৰা আছিল আৰু ধৰক ফাংগাছ লাগি আছিল। ইপিনে চৰাই হাগি থোৱা আছিলে, পাৰ চৰাই আছিলে, তাতে খুব লেতেৰা হৈ আছিলে। আপোনালোকক মই দেখাম আলুখিনি কিহৰ কাৰণে এইটো ইউজ কৰিব লগা হৈছিলে। এতিয়া আলুটো প্ৰথমতে বেগৰ পৰা ওলাওঁতে আলুৰ কালাৰটো চাব, আৰু এইটো ইউজ কৰাৰ পিছত আপুনি আলুৰ কালাৰটো চাব। যেতিয়া ফাংগাছ লাগি থাকিলে আলুটোৰ ভিতৰত গেলি যায়, তো আলুটো প্লেণ্ট কৰি একো লাভ নাই। তো এইটো দেখিছে আলুটো বৰ্তমান এনেকুৱা ফাংগাছ হৈ আছে, তো হোৱাইট লেয়াৰ এটা পৰি আছে। তো মানে গোটেইখিনি যিহেতু টেপা খাই আছিল, তো ফাংগাছ উঠি গৈছে আৰু খুব কনজেষ্টেড এৰিয়া এটাত থৈছিল গোডাউনটো। কোল্ড ষ্ট'ৰেজো নহয় ইমান ভাল। তো এতিয়া আলুখিনি মই ইয়াত দি দিলোঁ, আৰু আপুনি ইয়াৰ পিছত আলুখিনি কালাৰটো চাব। তো আলুখিনি মানে ফাংগিচাইডটো আঁতৰা হৈছে, প্লাছ আলুখিনি চেনিটাইজ কৰাৰ নিচিনা হৈছে। তো আলুখিনি চেনিটাইজ কৰা, ৰোৱাৰ আগত চেনিটাইজ কৰিবই লাগিব, প্লেন কৰাটো হয় যিহেতু আগত। আপোনালোকক মই দেখাম আলু বেগটো কি অৱস্থাত আছিল। তো এইটো এনেকুৱা 50 কেজি বেগ আছিল। 50 কেজি মই বেগ পিক আপ কৰিছোঁ। তো খুব বেয়া অৱস্থাত আছিল। তো এইখিনি সেইকাৰণে চাফা কৰি লোৱা হৈছে। যিহেতু প্লেন কৰাৰ আগত চাফা কৰি নল'লে ফাংগাছ হৈ থাকিলে আলুখিনি ভিতৰত বেয়া হৈ যাব, তো তাৰপৰা প্লেনটো নোলাব। তো এইটো ইউজ কৰিলোঁ। ইয়াৰ পিছত নেক্সট মই ইউজ কৰিলোঁ এটা ইনছেক্টিচাইড। আলুখিনি যেতিয়া প্লেন কৰিম, মাটিৰ তলত যেতিয়া আলুখিনি দি পিনি ওপৰত মাটিটো দি দিম, তো তাৰ ভিতৰত আলুক খুব উঁয়ে দিগদাৰ কৰে। আলুৰ মেইন মেজৰ প্ৰব্লেমটো হৈ গ'ল আপোনাৰ টাৰ্মাইট। টাৰ্মাইট কণ্ট্ৰলৰ কাৰণে এইটো দিয়া হৈছে। এইটো অকল টাৰ্মাইট কণ্ট্ৰল বুলি নহয়, মাল্টিপাৰ্পজ ইনছেক্টিচাইড হয়। তো কিন্তু মেইনলি মই টাৰ্মাইটৰ কাৰণে ইউজ কৰিছোঁ। বাকীখিনি ইমান কষ্ট নহয়, আলুটো প্লান্টটো হৈ যোৱাৰ পিছত যদি কিবা এফেক্ট কৰে, কিন্তু টাৰ্মাইট যেতিয়া লাগি যায় খুব বেছি এফেক্টেড হৈ যায়। তো এইখিনি মই আলু য'ত লগাম তালৈ আনি ল'লোঁ। তো দেখিছে আলুখিনি ফুল্লি চেনিটাইজ হৈ গৈছে। আগতে বহুত লেতেৰা হৈ আছিলে, এতিয়া আলুখিনি দিব পৰা অৱস্থা। এইখিনি পানীৰ পৰা নমাই পিনি মই আলু এটা এনেকুৱা বাচিত ৰাখিম যোনটো পানীটো তললৈ পঠিয়াই দিয়ে, পানীটো ষ্ট'ৰ কৰি নাথাকে, যে আলুখিনি অকণ শুকাই যায়। तो भाई लोग अभी आलू लगाएंगे, तो अभी सैनिटाइज करने के बाद, तो देख रहे हो आप लोग सैनिटाइज कर रहे हैं। तो इसके बाद ये नांगल चलाएंगे। तो आलूটো কৰিবৰ কাৰণে মই नांगलটো चलाई पिने आलूर भेटीটো ওলাই লৈছোঁ। ये जो ट्रेडिशनल मेथड है, तो ये करके हम आलू का भेटी निकल रहा है। तो निकालने के बाद जब स्पेस निकल जाएगा, इसमें आलू डाल देंगे। तो आलू डालने से पहले आलू को सुखाना पड़ेगा। तो ये देखिए जो इंसेक्टिसाइड का बात किया था, तो ये आलू देने से पहले ये जिसमें हम लीक बनाया था ना, जिसमें हम आलू लगाएंगे, प्लांट को लगाएंगे, तो इसमें जहाँ आलू बिठाएंगे, तो उसमें ये हिंडोल बोल के एक इंसेक्टिसाइड आता है टार्माइट कंट्रोल के लिए। तो इसको हम अभी पूरा जहाँ जहाँ देंगे पूरा लाइन हिसाब से, लाइन का हिसाब से देंगे आलू को। तो पूरा लाइन ऐसे करके देख रहे ये दोनों लाइन दे दिया वाइट कलर का। तो अभी इसमें अभी लाइन भी मार रहा है, तो इसमें रस्सी खींचेगा तो पूरा नहीं। अभी ये देखिए आलू को सुखा के अभी एक कंटेनर में ले रहे, तो कंटेनर से वाटर पास हो रहा है। लेकिन ये हैंडमेड कंटेनर है हम लोग का। तो अभी देखिए नेक्स्ट स्टेप पे आलू ऐसे करके दे रहे हैं। तो देखिए বন্ধুসকল আলুটো এনেকৈ দি যোৱা হৈছে। আপোনালোকে ভিডিঅ'টো ভালকৈ মন কৰক। তো এইটো পূৰা ফুল্লি যোনটো লাইন দি থোৱা হৈছে, তাতে দেখিছে এটা বগা লেয়াৰ পৰি আছে। সেই বগা লেয়াৰটো হ'লে হিন্দুৱেলখিনি। তো টাৰ্মাইট কণ্ট্ৰলৰ কাৰণে ইয়াত দি দিয়া হৈছে। তো ইয়াক দিয়াৰ পিছত ওপৰত আকৌ অলপ গোবৰ দি পিনে ঢাকি দিয়া হ'ব। তো এনেকৈ গোটেই প্ৰচেছটো দেখাই যাওক আপোনালোকে চাওক। এই গোটেইডোখৰ আলুৱে কৰা হৈছে। তো আপোনাৰ ইফালে হিন্দুৱেল দিয়া হৈছে, ইফালে আপোনাৰ ফাংগিচাইড দিয়া হৈছে চাফ বুলি। তো এই দুটা বস্তুৱে দিব লাগে। এই দুটা বস্তু ইউজ কৰাত প্ৰথম প্লেনটো লগাওঁতে এইকেইটা বস্তু দিব লাগে। আপোনাৰ আলু 50 কেজি এইপিনে দিয়া হৈছে, আৰু ইটো লাইনত 50 কেজি দিম। তো আপোনাৰ এইপিনে গোটেই লাইনটো দিয়া হৈছে। দেখিছে আলু সৰু সৰুকৈ আপোনালোক ভিডিঅ' যদি দেখা পাইছে। তো এইটো আলু দিয়াৰ পিছত আপোনাৰ এতিয়া যোনটো এনেকৈ দিছিলোঁ, এনেকৈ কিন্তু মই অপেনলি থ'ব নোৱাৰোঁ। तो इसको अभी ओपन नहीं रख सकते, इसको ढकना पड़ेगा। ऊपर से मिट्टी से ढकेंगे। उसके मिट्टी के ऊपर थोड़ा सा गोबर डाल लेंगे, उसको मतलब मैन्योर के हिसाब से गोबर डाल लेंगे, तो ग्रोथ भी हो जाए अच्छा से टर्माइट के ऊपर। तो देखते जाइए आप लोग वीडियो को आगे। तो ये देख रहे हैं आलू को अभी ढक रहे हैं ऊपर से, इसके ऊपर गोबर दे रहे हैं। तो इसके ऊपर ढक रहे हैं, मतलब इसको ऑर्गेनिक ही यूज़ किया है। तो देखिए ऑर्गेनिक पूरा ऑर्गेनिकली हार यूज़ करा है। केঁচুসাৰ যোনটো হয়, কেঁচুসাৰ जो बोला था हम पहले वीडियो में, वो ये यूज़ किया है। तो দেখিছে এইফালে আপোনাৰ যিমানখিনি দিয়া হৈছিল গোটেইখিনি ওপৰত গোবৰ দি আপুনি ঢাকি যোৱা হৈছে। তাৰপিছত গোটেই লাইনটোত এইফালেতো আপোনাৰ লিক বনাই আছে আৰু দিবৰ কাৰণে। এইটো গোটেই লাইনটোৱে দিওঁ। চিপচিপীয়া বৰষুণো দি আছে, থোৰা থোৰা বাৰিচ ভি আ ৰহা है।
তো খুব ভাল বতৰ আজি আলু ৰুবৰ কাৰণে অলপ অলপ বৰষুণো পাই আছে তো ওপৰত অকল পানীটো পাই টিপাও খাই যাব তো নেক্সট আপোনালোক চাই থাকক এইপিনে দি আছে আলু নেক্সট প্ৰচেছটো আপোনাৰ আলু এইখিনি কৰাৰ পিছত মাটি দিয়াৰ পিছত যেতিয়া প্লেনটো ওলাব তো তাৰপিছতো এটা নতুন ভিডিঅ' বনাম আৰু সাৰটো ইউজ কৰি আছোঁ এইটো দেখা পাইছে এইটো যিটো আগফালে যোনখিনি গোবৰ ৰাখি থোৱা আছিল ভিডিঅ'টো ষ্টাৰ্টিঙত দেখা পাব বা ইয়াৰ আগৰ ভিডিঅ'টোত মই দেখাইছিলোঁ এইখিনি গোবৰ ইউজ কৰিম বুলি তো এইখিনি গোবৰ দি পিনি ইয়াৰ ওপৰত দি থোৱা এই চাইডে চাইডে দেখিছে এইবিলাক ৰঙালাও পুলি হয় তো গোবৰ দি থকা হৈছে আলুৰ চাইডত এইপিনে আলুও দি থোৱা আছে মটৰো দি থোৱা আছে ৰঙালাও দি থোৱা আছে মাজে মাজে ৰঙালাও দি থকা হৈছে তো এইপিনে গোটেইখিনি যেতিয়া কভাৰ কৰি হৈ যাব ইয়াৰ ওপৰত আপোনাৰ 4-5 দিনৰ পিছত অলপ অলপ যদি বৰষুণ আজি পাই যায় তো পানী নিদিওঁ যদি একেবাৰে খৰালি হৈ যায় তো বৰষুণ যদি নিদিয়ে তো 4-5 দিনৰ পিছত অকণমান স্লাইটলি পানী দি দিম যাতে আলুটো প্লেনটো ওলাবৰ কাৰণে অকণমান পানীটো এবজৰ্ব কৰিব পাৰে তো সুবিধা হয় এইফালে নেমু চাফা কৰি আছে इधर में तो भाई साफ़ कर रहा है ये भाई नींबू साफ़ करवा रहा है इधर लौकी है इसका भी एक वीडियो लाएंगे उसको पूरा ग्रोथ होने दीजिए कैसे कैसे क्या 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 मेथड यूज़ किया तो अभी ये पूरा आलू का खेती ही लग रहा है इस दिनों मतलब और बाकी द कमिंग 2-3 डेज और 2-3 दिन में तो आलू का खेती में ही लगेंगे ये लोग তো আলু খেতিটো আপোনাৰ ধৰক প্ৰচেছটো ইমান বেছি টানো নহয় এইফালে দেখিছে ৰঙালাও কথা কৈছিলোঁ এইবিলাক এইটো লাইনত গোটেই ৰঙালাও দি থোৱা হৈছে চিধা চিধি ये पम्पकिन्स है ये पूरा सीधा लाइन पम्पकिन्स दिया हुआ है आलू का बीच में ही पम्पकिन्स तो पहले दिया है आलू तो आज दिया है पम्पकिन्स का दिया हुआ हो गया 8 to 7 डेज तो थोड़ा थोड़ा वो निकल रहा है पत्ता ये लोग का तो अभी ये आलू का ख़त्म हो रहा है अभी 50 kg आलू अभी ख़त्म हो रहा है ऊपर खाली मिट्टी देने के लिए बाकी है প্লেনটো লগাই হৈ গৈছে আলুখিনি লিকত দি পিনি আপোনাৰ এতিয়া ওপৰত মাটিখিনি দি গ'লে হৈ যাব আৰু খুব দীঘলীয়া প্ৰচেছো নহয় ধৰক আপুনি কৰোঁ বুলি ইচ্ছা কৰিলে কৰিব পাৰে এইটো হিন্দল নামটো আপোনালোকে এবাৰ চাই লওক টাৰ্মাইট কণ্ট্ৰলৰ দৰৱটো এইটো এই চাইডে চাইডে লুৰ খান্দি দিয়া হৈছে এইফালে এইখিনি দি থোৱা লুৰটো খান্দি দিয়া হৈছে পানীখিনি পাছ হৈ যাবৰ কাৰণে যিহেতু আলু খেতিত যদি বৰষুণ ডাঙৰকৈ আহি যায় পানী ব্লক হৈ গ'লে গোটেই আলুখিনি গেলি যাব তো লাষ্ট ইয়াৰ মই ৰঙালাও কৰিছিলোঁ এনেকৈ লিক খান্দি দিয়া নাই কাৰণে পানী জমা হৈ পিনি মোৰ ৰঙালাওখিনি গোটেইখিনি বেয়া হৈ গৈছিলে তো এইবাৰো পাম্পকিনছৰ খেতি কৰিছোঁ পাম্পকিনছৰো এটা ভিডিঅ' আপোনালোকক দেখাম কেনেকৈ ইউজ কৰিছোঁ কোনটো চিড ইউজ কৰিছোঁ আৰু আলুটো যোনটো सीड আহিছে आलू तो एक बॉम्बे आलू है ये बॉम्बे का आलू है तो ये सप्लाई किया है एग्रीकल्चर हम लोग का जोरहाट का जो एग्रीकल्चर हम लोग का जो ब्रांच पड़ता है तो ये लोग ही सप्लाई किया है एग्रीकल्चर पर फ्री হয় এইটো বস্তু আপুনি খেতি কৰি পিনি দেখাব লাগিব আউটপুটটো দেখাব লাগিব তো আলু আপোনাৰ যদি আপুনি 10-15 ডেজৰ ভিতৰত ধুনীয়াকৈ কৰি পিনি আউটপুটটো দেখাব পাৰে আপোনাৰ প্লেনটো ওলাব পাৰে তেখেতলোকেও আপোনাক ইনচেক্টিচাইড দিয়ে পিছত ইউজ কৰিবৰ কাৰণে কিন্তু তেখেতলোকে দিয়ালে বহুত দেৰি হৈ যায় তো নিজে ইউজ কৰি লোৱাটো ভাল প্ৰথমতে লোকলি ৱেইট কৰি থকাতকৈ আৰু এইফালে আৰু লাইন টানিব আছে তো এইফালে টানি আছে গোটেই প্ৰচেছটো কৰি গৈ আছে তো ভিডিঅ'বিলাক কেনেকুৱা পাইছে জনাব আগৰ ভিডিঅ'বিলাকত আপোনালোকে লাইক শ্বেয়াৰ কৰিছে এনেকৈ আপোনালোকে যেতিয়া লাইক শ্বেয়াৰ কৰে তেতিয়া ভিডিঅ'খিনি বনাবলৈ বেছি মটিভেট হওঁ তো ভিডিঅ'বিলাক কেনেকুৱা পাইছে জনাব চেনেলটো কেনেকুৱা পাইছে জনাব চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব নাপাহৰিব আৰু আপোনালোক ভালে থাকক মোকো আশীৰ্বাদ কৰক যে মই ভালে থাকোঁ তেতিয়ালৈকে ভিডিঅ'টো সামৰণি মাৰিছোঁ জয় অসম জয় শ্ৰীৰাম